আমি মিডিল ক্লাছ হোৱাটো কোনো লাজৰ কথা নহয়। আমাৰ সপোনবোৰ বহুত ডাঙৰ ডাঙৰ, কিন্তু পকেটখন অলপ সৰু। মিডিল ক্লাছ মানুহৰ ব্ৰেণ্ড নাথাকিব পাৰে, কিন্তু আত্মসন্মান বোলা বস্তুটো সদায় থাকে। মিডিল ক্লাছ মানুহ এজনে জানে টকা পইচা আৰু সম্পৰ্কৰ মূল্য কিমান বেছি। সাধাৰণ ঘৰ এখনত জন্ম লৈও অসাধাৰণ সপোন দেখিব পাৰি। বোলা বস্তুটো বহুত কম, কিন্তু চেল্ফ ৰেচপেক্ট আমাৰ সদায় বেছি। বিল, EMI, দায়িত্ব এইবোৰে আমাক নাভাঙে, বৰঞ্চ এইবোৰে আমাক গঢ় দিয়ে। আজিৰ কষ্টখিনি কাইলৈৰ শক্তি হ'ব, আৰু এয়াই আমাৰ ধন। মিডিল ক্লাছ মানুহ এজনে জানে সংগ্ৰাম মানে কি, সুখ মানে কি। মিডিল ক্লাছ মানুহে বুজি পায় জীৱনটো কিমান কঠিন, কিন্তু বহুত ধুনীয়াকৈ সুখেৰে পাৰ কৰিবলৈ জানে। মিডিল ক্লাছ হোৱাটো ইমান সহজ নহয়, তেওঁলোকৰ জীৱনটো ইমান সহজ নহয়, কিন্তু জীৱনটো সঁচা আৰু ধুনীয়া। আমি মিডিল ক্লাছ, আৰু মই গৌৰৱেৰে ক'ব পাৰোঁ, প্ৰাউড টু বি মিডিল ক্লাছ।